সকলোকে নমস্কাৰ জ্ঞাপন কৰিছো আপোনালোকক দেখাবলৈ লৈছো কেজুৰ 5 জোৰ কেঁচা পাটৰ চাদৰ ডাইটছৰ মেখেলা জোৰা আপোনালোক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন এজুসক চাদৰখন কেঁচা পাটৰ হ'ব চাদৰখন কেঁচা পাটৰ হ'ব বহুত ধুনিয়া হয় চাদৰখন পিওৰ কেঁচা পাটৰ হ'ব আৰু মেখেলা ব্লাউজ পিস আপোনাৰ পিওৰ ডাইটছ অৰিজিনাল টছত কালাৰ কৰা হ'ব কালাৰটো বহুত মৰম লগা কালাৰ ডাবল শাইনিং আহি থাকিব এটা সম্পূৰ্ণ মুগা কালাৰ নহয় এটো ইয়েলো হয় লাইট ইয়েলো হ'ব তাত সিলভাৰ গুণা আৰু ইয়েলো বুটা আছে মেখেলাখন হেভি ওয়ার্ক কৰা থাকিব মূল্য হ'ব 6500 টকা আৰু এটো কিমান আনকমন মৰম লগা কালাৰ সকচোন কিমান খুবেই ধুনিয়া বহুত সুন্দৰ আৰু কালাৰ এইখন মেখেলাখন ডাইটছ হ'ব চাদৰখন সম্পূৰ্ণ কেঁচা পাটৰ হ'ব মূল্য হ'ব মাত্ৰ 6500 টকা অনলাইন ললে শিপিং ইনক্লুড থাকিব কোনৰা এক্সট্ৰা পে কৰিবলে আপোনালোকৰ দোকানলৈ আহি ললে শিপিং চাৰ্জেসটো কম মত পাব আৰু এজোৰ সম্পূৰ্ণ হোৱাইট টছত ময়ূৰ ডিজাইন আছে ময়ূৰ চৰাই আছে কি ধুনিয়াকৈ আমাৰ খিপিনি হালত হাত তেখেতসকলৰ হাতত প্ৰাণ পাই উঠিছে এজোৰ পিওৰ হোৱাইট টছ জোৰা স্কাই ব্লু ৰেড আৰু ৰয়েল ব্লু কালাৰৰ বুটা আছে আৰু সম্পূৰ্ণ হোৱাইট থাকিব এখন মেখেলাখন পুৰা হেভিকে কাম কৰা আছে এজোৰ মূল্য 7000 হ'ব এই কাপোৰজোৰ বতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু বহুত কষ্টৰ প্ৰয়োজন হয় সেই কাৰণে এজোৰ মূল্য আপোনাৰ 7000 হ'ব 7000 আৰু যদি ভাল লাগিছে সোনকালে স্ক্ৰিনশ্বট সম্পূৰ্ণ এটা পিস এবু কালাৰৰ দুটা পিস अवेलेबल আমি নকৰো সম্পূৰ্ণ এটা পিসে আমি বই আনিছো এজোৰ সক হা ডিজাইন দি পেলাই বনোৱা হৈছে কালাৰ আনকমন হয় সাদৰখন সম্পূৰ্ণ কেঁচা পাটৰ হ'ব আৰু ইয়াত ডুৱেল শাইনিং আহি থাকিব সাদৰখনত আৰু মেখেলাখন সম্পূৰ্ণ ডাইটছৰ হ'ব বহুত ডাইটছৰ বিচাৰে বহুত ভাল ৰেসপন্স পাইছে বহুত গ্ৰাহকে আমাক মৰম দিছে এইগিটা জোৰাত এখন সেকশন মেখেলাখন পুৰা ওপৰলৈকে ফুল ওয়ার্ক কৰা থাকিব 6500 ত আপোনালোকে লব বিচাৰিলে আমাৰ লগত কন্টাক্ট কৰিব আমাৰ WhatsApp নম্বৰটো হ'ল 8486154341 আমাৰ দোকানলৈ আহিও আপোনালোকে এই কাপোৰ কিছু ক্ৰয় কৰিব পাৰিব আৰু কাপোৰ কিছু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব বুলি আশা থাকিল যদি ভাল পায় আমাৰ ভিডিওটো শেয়াৰ কৰিব আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলো মৰম সেনে আদৰ এনেকৈ পাই যাম বুলি সদায় থাকিল এজোৰ 6500 আপোনালোকে লব পাৰিব ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ধন্যবাদ আমাৰ লগত জড়িত হৈ থকাৰ কাৰণে ভিডিওটো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ